Welcome to my channel Bhaskar Jyotish Royal Group. অম্বুবাসীৰ শুভক্ষণত মা কামাখ্যা ধামলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই অম্বুবাসী মেলাত মা কামাখ্যা মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তেনেহলে আহক ভিতৰলৈ যাওঁ। মেইন প্ৰৱেশ দুৱাৰখন দেখিছেনে? ফুলেৰে কি ধুনীয়াকৈ সজাই ৰাখিছে। আপোনালোকে নিশ্চয় জানে যে এই অম্বুবাসী মেলাখন কিয় অনুষ্ঠিত হয়। এই সময়ছোৱাত কামাখ্যা দেৱীৰ ৰজস্বলা হয় আৰু 3 দিনৰ কাৰণে মন্দিৰ বন্ধ থাকে। আৰু এই সময়খিনিতেই যদি কোনোবা ভক্তই মনেৰে মাক আৰাধনা কৰে তেতিয়াহ'লে তেওঁৰ মনোকামনা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। যিহেতু কামাখ্যা ধাম শক্তিপীঠ হয়, তাৰেই সিদ্ধি লভিবলৈ দেশ বিদেশৰ পৰা নানান ধৰণৰ সাধু সন্যাসী লগতে ভক্তগণ দেশৰ বিভিন্ন ঠাইৰ পৰা আহি কামাখ্যা ধামত উপস্থিত হয়। কামাখ্যা মন্দিৰৰ চাৰিওফালে চাওক, অগণন ভক্তৰে ভৰি আছে। সকলো ভক্তই নিজৰ ধৰণেৰে মাক শ্ৰদ্ধা জনাই আছে। কোনোবাই ধ্যান কৰি আছে, কোনোবাই ভজন গাই আছে। এইসকল চাওক ভজন গোৱাত ব্যস্ত। মন্দিৰৰ পৰা ওলাই অহাৰ পিছত এইটো চাওকচোন কিমান ডাঙৰ খাৰগৰু। ই ইয়াতেই থাকে, ইয়াতেই খায়, ইয়াতেই শুৱে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।